ডক্টৰ ভূপেন হাজৰিকা এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱত হৈছিল। ডক্টৰ হাজৰিকাদেৱৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। তেওঁলোকৰ বাই-ভনী সকলো মিলি মুঠ 10টা সন্তান আছিল। পৰিয়ালৰ 10টা সন্তানৰ জ্যেষ্ঠ আছিল ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। 1950 চনত নিউয়ৰ্কত ডক্টৰ হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2019 চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। এইজনা মহান ব্যক্তি বিশেষকৈ কবি, গায়ক, সংগীতজ্ঞ, কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয়, পৃথিৱীৰ বিভিন্ন ঠাইত সসন্মানেৰে সমাদৰ লাভ কৰে। 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানীৰ হাস্পাতালত তেখেতৰ দেহাৱসান ঘটে। মৰমৰ বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰক, কমেণ্ট কৰক আৰু আপোনালোকে জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক।